প্ৰথমে এই ব্যক্তিজনৰ কথাকেইটা অকমান মন দি শুনি লওক। या तो मुझे मार दो, मैं भी चल दूं अपने बच्चे के साथ। अब जीने का क्या फायदा? जिसके साथ उम्मीद लगा रखी थी वो तो खा गई सरकार, खा लिया हरामजादों ने। मैं किसके आगे रहूं? कौन देखने वाला है? अब मैं अपना भविष्य कैसे जीऊं? काम करूं, वहां पे मरने का मन करता है, घर पे आऊं तब मरने का मन करता है। এই ব্যক্তিজনৰ কথাকেইটা শুনি বিৰাট বেয়া লাগি গ'ল। এই ব্যক্তিজন কোনো ডাঙৰ মানুহ নহয়, কোনো ডাঙৰ চেলিব্ৰিটি নহয়, কোনো ডাঙৰ বিজনেছমেন নহয়, কোনো ডাঙৰ পলিটিচিয়ান নহয়, এজন সাধাৰণ ব্যক্তি, এজন হতাশগ্ৰস্ত অভিভাৱক, অতি কম বয়সতে নিজৰ সন্তানক হেৰুৱাই দুখত ভাগি পৰা এগৰাকী পিতৃ। এই ব্যক্তিগৰাকী যন্ত্ৰ মন্ত্ৰলৈকে আহিছে। যন্ত্ৰ মন্ত্ৰত যি শান্তিপূৰ্ণ প্ৰতিবাদ হৈছে সেই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত মাত মাতিবলৈ এতিয়া এই ব্যক্তিগৰাকী যন্ত্ৰ মন্ত্ৰলৈকে আহিছে। এই ব্যক্তিগৰাকী এটা সপোন আছিলে, ডাঙৰ হলে নিজৰ ল'ৰাটোক ডাক্তৰ বনাব। সেইমতে কাম অতি কষ্ট কৰিছিলে, নিজৰ মাটি সম্পত্তি বিক্ৰী কৰি নিজৰ ল'ৰাটোক পঢ়াইছিলে, শুনাইছিলে। কিন্তু নিট পৰীক্ষাৰ পেপাৰ লিক হোৱাৰ কাৰণে, নিট পেপাৰ কেলেংকাৰী হোৱাৰ কাৰণে, শিক্ষা ব্যৱস্থাটো দুৰ্নীতিৰ কাৰণে এই ব্যক্তিগৰাকী 18 বছৰীয়া সন্তান পুনিত নামৰ ল'ৰাটোৱে হতাশাত ভুগি আত্মহত্যা কৰে। এতিয়া এই ব্যক্তিগৰাকী যি সপোন আছিলে, সপোন ভাঙি চুৰমাৰ হৈ গ'ল। একমাত্ৰ সন্তানক হেৰুৱাৰ পিছত এতিয়া ব্যক্তিগৰাকী ভাগি পৰিছে, আবেগিক হৈ পৰিছে। সেইকাৰণে খঙত ব্যক্তিগৰাকীয়ে কৈছে, এই হাৰামজাদাবোৰে মোৰ ল'ৰাটোক খাই পেলালে, এতিয়া মোকো মাৰি পেলাও তহঁতি। তেনেকৈ চিঞৰি কৈছে এতিয়া মই জীয়াই থাকি কি কৰিম? মোৰ একমাত্ৰ সন্তানটোক এই চৰকাৰখনে খাই পেলালে। এতিয়া মোৰ মৰিবলৈ মন যায়, মই কাম কৰিবলৈ যাওঁ তাতো মোৰ মৰিব মন যায়, মই ঘৰলৈ যাওঁ ঘৰতো মোৰ মৰিব মন যায়। আমি সাধাৰণ মানুহ, দুখীয়া মানুহ, আমাৰ কথা এই চৰকাৰখনে নুশুনে। এই চৰকাৰখন এতিয়া শুই আছে। এতিয়া যে এই যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদ হৈছে, এই প্ৰতিবাদত দেশৰ প্ৰতিটো চুকৰ পৰা, প্ৰতিটো কোণৰ পৰা লাখ লাখ যুৱক যুৱতী আহি এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। আৰু এই প্ৰতিবাদ কেৱল ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ নহয়, এই প্ৰতিবাদ আপোনালোকৰ প্ৰতিবাদ, এই প্ৰতিবাদ আমাৰ প্ৰতিবাদ। প্ৰত্যেকজন সচেতন অভিভাৱক, প্ৰত্যেকজন সচেতন পিতৃ মাতৃৰ প্ৰতিবাদ। কাৰণ নিজৰ কাৰণে নহলেও অন্ততঃ নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰক। কাৰণ মেইন যিটো ইছ্যু, যিটো কজ, কাৰণ এই প্ৰতিবাদটো কাৰ এগেইনষ্টত কৰা হৈছে? কংগ্ৰেছ, বিজেপি বা কক্ৰোচ পাৰ্টি বুলি কথা নহয়। ইয়াৰ ইছ্যুটো হৈছে শিক্ষা ব্যৱস্থাটো শুধৰণিৰ কাৰণে, দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থৰ কাৰণে এই প্ৰতিবাদ কৰা হৈছে। কাৰণ সেইকাৰণে নিজৰ কথা বাদ দিয়ক, কোনোবাই কংগ্ৰেছ কৰিছে কৰক, কোনোবাই বিজেপি কৰিছে কৰক, কোনোবাই কক্ৰোচ পাৰ্টি কৰিছে কৰক, কিন্তু যিটো ইছ্যু, যিটো কজৰ কাৰণে এই প্ৰতিবাদ হৈছে, এই প্ৰতিবাদটোত অংশগ্ৰহণ কৰক। ডাইৰেক্ট অংশগ্ৰহণ কৰিব নোৱাৰিলেও এই প্ৰতিবাদ কেন্দ্ৰিক যিসমূহ ভিডিঅ' শ্বেয়াৰ কৰা হৈছে, সেই ভিডিঅ'সমূহক লাইক কৰক, শ্বেয়াৰ কৰক, আগবঢ়াই লৈ যাওক। কোনোবাই কংগ্ৰেছ কৰিছে কৰি থাকক, কোনোবাই বিজেপি কৰিছে কৰি থাকক। এতিয়া আমি দেখিবলৈ পাইছো এই যি প্ৰতিবাদ হৈছে, এই প্ৰতিবাদত বিজেপি কাৰ্যকৰ্তাও গৈ অংশগ্ৰহণ কৰিছে। তেওঁলোকে দল বাদ দি নিজৰ সন্তান, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ভাবি এই প্ৰতিবাদত গৈ অংশগ্ৰহণ কৰিছে। আমি বহু যুৱক যুৱতীসকলক দেখিছো, আগতে বিজেপি অন্ধ সমৰ্থক আছিলে, অন্ধভক্ত আছিলে, কিন্তু এতিয়া চকু মেল খাইছে, তেওঁলোকে জ্ঞান ঘূৰাই পাইছে, এতিয়া তেওঁলোকে আহি প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। সেইকাৰণে সকলোলৈ এটাই আহ্বান, ডাইৰেক্ট অংশগ্ৰহণ কৰিব নোৱাৰিলেও এই প্ৰতিবাদত অন্ততঃ নিজৰ কাৰণে নাভাবি, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে, দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে অন্ততঃ এই প্ৰতিবাদটোক সমৰ্থন কৰক। একো কৰিব নোৱাৰিলেও ভিডিঅ'সমূহ লাইক কৰি আই ছাপোৰ্ট #ষ্টুডেণ্ট প্ৰটেষ্ট, #I support সোণাম ৱাংচুক ছাৰ লিখি যিমান পাৰে ভিডিঅ'সমূহ আগবঢ়াই লৈ যাওক।